Hey দৰ্শক স্বাগতম টু পলাশ ব্লগছ বৰ্তমান যে আছো ভণ্টিক আনিবৰ কাৰণে স্কুলৰ পৰা ব্লগ আৰু এনেকে ডাইৰেক্ট আহি পালো হেকৈপাৰাত থকা সেন্ট ফ্ৰান্সিছ কনভেন্ট স্কুললৈ আৰু এনেকে অলপ টাইম থাকিয়ে দেখা পালো ভণ্টিহঁত ওলাই আছে ভণ্টিয়ে ভিডিঅ' গানা দেখি কেনে হাই দি আছে হাই বাইতে হৈ থাকিব ব্লগ ফটাফট ঘৰত যাওঁ এতিয়া বাকি ভণ্টিক লৈ আহিলো ঘৰত আৰু বৰ্তমান চাই আছো আম এইফালে চাওক এইটো আমাৰ গছ এটা ডাঙৰ আমে লগা নাই এইবাৰ মানে এনে হলে লাগ বাট এই বছৰ বা কি হৈছে বেছিভাগ গছত মানে আমে লগা নাই মানে 3টা মান গছ আছে দেখাই দি আছো মই সেইটো এটা আমৰ গছ চাওক ইমান ডাঙৰ বাট ইয়াতেও নেক্সট বছৰ বহুত আম লাগিছিলে এনে লাগে বহুত বাট এই বছৰ কিবা হৈছে ইয়াতেও আম লগা নাই চাওক মানে কি কম আৰু গম নাপাওঁ কি হৈ আছে এটা গছত 2টামান লাগিছে বাৰু বাকি ইয়াতেও লাগিছিলে এটা 2টামান বৰষুণতে পৰি কেনে হেক বাকি নাই এনে থাকে কি কম আৰু নাই বলক এতিয়া 3 নম্বৰ গছটোত চাব যাওঁ সেইটোতো চালোৱে আহিলো 3 নম্বৰ গছত আৰু এইটো আমাৰ পুৰণা ঘৰৰ পিছফালে ৰুইছিলো তো এইটো আমাৰ গছ এটা সৰুকে মানে কি ডাঙৰে ক'ব পাৰি ইয়াতেও নাই এই বছৰ মানে নাই 3টা গছতে নাই বাকি যি কি নহওক মায়ে এটা চিঙাই থৈ দিছিল বলক সেইটোৱে খাওঁ ঘৰৰে আম সেইটো এটা তো কাটিলো কাটি কেনে এইটো চাট মছলা আৰু এতিয়া চাট মছলাৰ লগত আম মানে আপোনালোকে খাই কেনে ট্ৰাই কৰি চাব এবাৰ আমৰ লগত চাট মছলা টেষ্টি বাকি সেই গাইছ আমটেঙা খাই কেনে বাহিৰত ওলাই আহিলো আৰু এইটো চাওক এইটোতো আমাৰ তুলীয়া টেঙা মানে লেবু তুলীয়া টেঙা গোল নেমু বুলিও কয় বাকি এইবোৰ চব ফলবোৰ হৈছে বাট এতিয়াতে কথাটো কি হ'ল মানে এইটো বেছি ৰাস্তাৰ ফালে হৈ গ'ল মানে গাড়ীছো ঘৰৰ ভিতৰতে বাট এইফালে বেছিভাগ খেলি গৈছে গছটো ডাঙৰ হৈ গৈছে ন গছটো চাওক আৰু এইফালে ফলবোৰ চাওক বেছি ৰাস্তাৰ ফালে হৈছে কাৰণে তুলীয়া টেঙাটো সকলোৱে চিঙাই লৈ যাব পাৰে মানে ইফালে ঝুনি আহে সিয়ে চিঙাই কেনে লৈ যায় এতিয়া তুলীয়া টেঙাবোৰ ডাঙৰে হোৱা নাই খংটো এইকাৰণে উঠে যে বৰ্তমান ডাঙৰে হোৱা নাই আৰু ডাঙৰ নোহোৱাৰ আগতে চিঙাই কেনে শেষ কৰি এতিয়া নিজৰ বস্তু নিজে খাব নোৱাৰিলে খংটো উঠিবই বাকি আপোনালোকে ক'বচোন কি কৰিব পাৰি গছটো কলো হৈ আছে চাওক এইটো কল সৰু আছে বাৰু বৰ্তমান বাট হৈ আছে আৰু বাকি দোকানতো বৰ্তমান ওলাইছে ঔষধ দি পকা আমবোৰ সেইকাৰণে ঘৰৰ আমে খাই আছিলো বাট এতিয়া আৰু উপায় নাই যিহেতু আম চাম অলপে হৈছে মানে নাইয়ে ক'ব পাৰি এই সিজনত মানে সেনেকা আম চাম মানে দেখা নাপায়ে আছো আমাৰো নাই সেনেকে 3টা গছ ডাঙৰ এই 3টা গছতে এনেতো আগৰ বছৰ বহুত ভালকে হৈ আছিলে আম মানে বহুত ফল হৈ আছিলে আৰু এই বছৰ একো নাইয়ে ফল চল একো আৰু আপোনালোকৰ ফালে আম গছৰ ফলবোৰ কেনেকুৱা হৈছে মানে এই বছৰ জনাবচোন আমাৰ ফালে তো নাইয়ে এতিয়া ঔষধ দি কিনা কৰি খাব লাগিব আৰু বাকি ভিডিঅ'টো এণ্ড কৰাৰ আগতে এটা মই অলপ আগতে এটা ট্ৰিক দেখিছিলো মানে ৰিলছ এটা দেখিছিলো তাতে এনেকা ৱাটাৰ বটল এনেকা পানী বটল এটা লৈছিলে এনেকে মানে ফুল মানে কিবা থকা আৰু পানী বটল লৈছিলে এনেকে ফুল পানী থকা বাকি তাৰপিছত এনেকে মোবাইল লৈছিলে মোবাইলৰ ফ্লাছ লাইটটো কি কৰিছিলে এনেকে ফ্লাছ লাইটটো জ্বলাই দিছিলে জ্বলাই দি কেনে এনেকে থৈছিলে মানে টেবুলত বা এনেকে মাজত কৰবাৰ মানে ৰুমৰ মাজত থৈছিলে থৈ কেনে লাইটটো পাছ অফ কৰি দিছিলে এনেকে লাইটটো অফ চব আন্ধাৰ হৈ গ'ল আৰু এতিয়া এই পানীৰ বটলটো ইয়াতে এনেকে দিছিলে এই লাইটৰ মাজত এনেকে দিয়াৰ পিছত এনেকে মানে চাৰিওপিনে মানে পোহৰ হৈ যায় বুলি এইটো মানে লাইটৰ দৰে কাম কৰে বুলি মানে এনেকে কৈছিলে আৰু মানে দেখাইছিলে এনেকে বাট এইটো দেখো এতিয়া সঁচাকে লাইটৰ দৰে কাম কৰে নে নাই বৰ্তমানতো মোৰ ফ্লাছে জ্বলি আছে সেইকাৰণে মানে পুৰা ফুল পোহৰ দেখা পাই আছে মোৰ ফ্লাছটোৰ কাৰণে বাকি ফ্লাছটো এতিয়া অফ কৰি কেনে জাষ্ট এইটো চাওঁ মানে সঁচাকে মানে কাম কৰে নে নাই 1 2 3 আৰু এতিয়া অফ কৰি দিলো মোৰ মোবাইলৰ ফ্লাছটো আৰু বাকি এইটো চাওক এতিয়া একদম পুৰা পোহৰ হৈ গৈছে পানী বটলটো চাওক এইবোৰ পানী সেইকাৰণে একদম পুৰা পোহৰ হৈ গৈছে কি পোহৰটো চাওক ইমান এটা পোহৰ হোৱা নাই ইপিনে অলপ ঠিক আছে অলপ ইফালেও ঠিক আছে বাট এই সাইডত নাই একদম আন্ধাৰ এই সাইডৰ পোহৰটো নাহে জাষ্ট অলপ সাইডৰ পোহৰটো মানে কিবা হয় বাট ভিডিঅ' দেখাইছিলে আৰু যি কি নহওক এবাৰ মাজত ৰাখিও চাওঁ মানে ৰুমৰ মাজত ৰাখি কেনে চাওঁ ফাৰ্ষ্ট মোবাইলটো ৰাখিম একদম ৰুমৰ মাজত আৰু তাৰপিছত এই ৱাটাৰ বটলটো ইয়াৰ ফ্লাছ লাইটৰ ওপৰত এনেকে ৰাখাৰ পিছত এতিয়া ৰ'ব মোৰ ফ্লাছ লাইটটো অফ কৰি দিওঁ 1 2 3 এইটো ফ্লাছ লাইটটো অফ হৈ গ'ল বাকি এইটো চব পোহৰটো এনে পোহৰটো ভালে হয় বাট মানে ইমান পোহৰ নহয় যিমান মানে এক্সপেক্ট কৰিছিলো চব আন্ধাৰ অকল এইটো জাগাতে অকমান পোহৰ হৈছে মানে এনে ফ্লাছ লাইটৰকে এইটো যদি দিয়ে তেতিয়াহ'লে অলপ পোহৰটো বেছি হয় বাট তথাপিও মানে চাৰিওফালে নাযায় আৰু পোহৰটো আৰু ভিডিঅ'ত মানে এনেকে মোবাইলৰ ফ্লাছ লাইটটো অন নাছিলে আৰু এইটো অন কৰি দি কেনে এই মোবাইলৰ ফ্লাছ লাইটটো অন কৰি দিছিলে ভিডিঅ' যোনটো দি কৰি আছে সেইকাৰণে মানে এনেকুৱা লাগে পোহৰটো চাৰিওপিনে পোহৰ হয় বাট নাই এতিয়া এইটো যদি মোবাইল লাইটটো অফ কৰি দিওঁ তেতিয়াহ'লে একদম আন্ধাৰ হৈ যায় অলপ পোহৰ হয় বাকি কি ক'ম আৰু ফেক এভৰিথিং ইজ ফেক বাকি আপোনালোকে মোৰ টেবুলটো একদম ইগনৰ কৰিব দে গাইছ একদম পুৰা বেয়া হৈ গৈছে মানে দুদিনৰ পৰা একদম ভাল কৰিব টাইম পোৱা নাই ইয়াৰ পৰা ইয়াত যাই মানে কি ক'ম আৰু ভাল কৰিব টাইমে পোৱা নাই ইগনৰ কৰিব গাইছ বাকি লগ পাম নিউ এটা ভিডিঅ'ত বাই